কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো আপোনালোকক আৰু এয়া আপোনালোকে কোন চিনি পাবই মোৰ ভিডিঅটো চাই এয়া মোৰ ভাগিনী তাই আজি 5 মাহ পূৰ হৈছে 6 মাহত ভৰি দিছে আৰু আজি অন্নপ্ৰাশন আছিল সেইবাবে বাহঁতৰ ঘৰলৈ আহিছিল আৰু তাই চাওক এতিয়া মোৰ কোচত আছে কোচত এনেকে লোৱা বুলি ক'লে বহুত বেছি ভাল পায় মায়ে আমি যেহেতু আবেলি আহি পাইছো মায়ে ৰাতিৰ হাজৰ কাৰণে মাছ ফ্ৰাই কৰিছে আৰু তাইক লৈ পেলাই অলপ বহিছে এনেকৈ বহি ললে তাই বহুত বেছি ভাল পায় আৰু কি কৰিছিলে জানো বায়ে মূৰটো ধৰি পেলাই এনেকে পাহৰি থাকিলো কিন্তু আৰু এয়া তাই চাওক একদম মানে গাটো দাঙি ইমান বহুত বেছিকৈ খেলে নহয় তাই বহুত ফূৰ্তি পায় আৰু যেতিয়া তাইৰ উঠি আহিবলৈ কোচত উঠিবলৈ মন যায় তেতিয়া তাই গাটো এনেকৈ দাঙি দেখুৱায় মানে তাইক ল'ব লাগে আৰু চাওকচোন লেলাৱতি উলিয়াই গোটেই মুখখন ধুই আৰু এয়া অন্নপ্ৰাশনৰ দিনা তাইক গা ধুৱাইছে মাহ হালধি অকণমান সানি এয়া বায়ে মাহ হালধি সানি দিছে আৰু তাৰপিছত গা ধুৱাই দিছে বতৰটো ঠাণ্ডা আছিলে তাই কিন্তু একো আমনি নকৰিলে আৰু এয়া চাওক একদম পুৰা ড্ৰেছ কৰি তাই বহি আছে মুখখন ফুলাই এফালে কেমেৰালৈ কি ধুনীয়াকৈ চাই দিছে তাই আৰু বহুত বেছি মৰম লগা লাগিছিল দেখিবলৈ তাইক আৰু এই ধুনীয়া সময়খিনি স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ এই ফটোকেইখন মই ইয়াতে সাঁচি ৰাখিলোঁ বাকী ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা সকলে থেংক ইউ সকলো ভালে থাকক